বন্ধুসকল, ষ্টিফেন হকিংছৰ জন্ম 1942 চনত ইংলেণ্ডৰ অক্সফৰ্ড চহৰত হৈছিল। ষ্টিফেন হকিংছ এজন প্ৰসিদ্ধ ভৌতিক বিজ্ঞানী, লগতে এজন কসমলজিষ্ট, এজন লেখক আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ তাত্ত্বিক কসমলজি ৰিচাৰ্চ চেণ্টাৰৰ এজন ডাইৰেক্টৰ আছিল। ষ্টিফেন হকিংছে এখন কিতাপ লিখিছিল যাৰ নাম আছিল এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম। এই কিতাপখন সেইটো সময়ত বেষ্ট সেলাৰ হৈছিল। ব্লেক হোলৰ সন্ধানৰ ক্ষেত্ৰত ষ্টিফেন হকিংছৰ মুহূৰ্তপূৰ্ণ যোগদান আছিল। ষ্টিফেন হকিংছে নিজৰ শাৰীৰিক অক্ষমতাক নেওচি প্ৰমাণ কৰি দেখুৱাই দিলে যে যদি ইচ্ছা থাকে সকলো কৰিব পৰা যায়। আজিৰ পৰা 3 বছৰ আগতে 14 মাৰ্চ 2018 চনত ষ্টিফেন হকিংছে এই পৃথিৱীৰ পৰা ইহলীলা সম্বৰণ কৰে। কিন্তু মৃত্যুৰ আগতে ষ্টিফেন হকিংছে এলিয়েনৰ লগত মিত্ৰতা, পৃথিৱীৰ ধ্বংসৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ভৱিষ্যৎবাণী দিছিল। এই ভৱিষ্যৎবাণীবোৰ জানিবৰ বাবে আজি এই ভিডিঅ'টো একদম শেষলৈ চাব বুলি আশা ৰাখিলো। হেল্ল' বন্ধুসকল, মই হৈছোঁ আপোনালোকৰ হোষ্ট এণ্ড হোষ্ট ইন দ্য এণ্ড আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল আছাম ইন দ্য। তেন্তে বন্ধুসকল, আজি মই আপোনাক ষ্টিফেন হকিংছে দিয়া 5টা গুৰুত্বপূৰ্ণ ভৱিষ্যৎবাণী কম। তেন্তে বলক আজি ইণ্টাৰেষ্টিং ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্ৰুততা। নৱেম্বৰ 2017 চনৰ পৰ্তুগালত হোৱা এক টেকনলজি কনফাৰেন্সত ষ্টিফেন হকিংছে কৈছিল, AI বা কৃত্ৰিম বুদ্ধি আগলৈ আমাৰ দৈনন্দিন জীৱনৰ বাবে এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিব। লগতে তেওঁ কৈছিল ই আমাৰ বাবে এক বেয়া লক্ষণলৈ পৰিৱৰ্তন হ'ব। উপকাৰৰ লগতে ইয়াৰ অপকাৰো হ'ব পাৰে। ষ্টিফেন হকিংছে লগতে কৈছিল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এটা সময়ত ইমানেই এডভান্স হৈ যাব যে ই মানুহৰ মনৰ সীমাকো পাৰ কৰি যাব আৰু এটা সময় এনেকুৱা আহিব পাৰে য'ত ই মানুহৰ ঠাইত নিজকে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিব। মানুহৰ দ্বাৰা বনোৱা এই AI বোৰ এদিন মানুহৰে দুশ্মন হৈ যাব। এই ভৱিষ্যৎবাণীটো ইলন মাস্কেও মানে। নম্বৰ 2, অন্য গ্ৰহত বাস কৰা। হকিংছৰ মতে বৰ্তমানত পৃথিৱীত জনসংখ্যা দ্ৰুতগতিত বাঢ়ি গৈ আছে আৰু ইয়াৰ বাবে পৃথিৱীত থাকিবলৈ আৰু খাদ্য পানীৰো লাহে লাহে নাটনি হৈ আহিছে। সেয়েহে অন্য গ্ৰহত বাস কৰাৰ বাবে এয়াই হৈছে সঠিক সময়। তেওঁৰ মতে আৰু 10 ইয়াৰ মানৰ পিছত মানুহে বেলেগ গ্ৰহত থাকিবলৈ আৰম্ভ কৰি দিব, কিন্তু ইয়াৰ বাবে সকলো সংগঠন একেলগ হৈ মিলিজুলি কাম কৰিব লাগিব। ষ্টিফেন হকিংছে এটা প্ৰজেক্টৰ অংশীদাৰ আছিল। এখন স্পেচ ক্ৰাফ্ট বনোৱাৰ যোজনা কৰা হৈছে যি বহুত বেগেৰে গতি কৰি আমাক বেলেগ গ্ৰহত জীৱন মুকলি কৰাত সহায় কৰিব পাৰিব। তেওঁ কৈছে এনেবোৰ স্পেচ ক্ৰাফ্টৰ দ্বাৰা আমি মংগল গ্ৰহলৈ এঘণ্টাতেই পাব পাৰিম আৰু প্লুটোলৈ কিছুদিন আৰু আলফা চেঞ্চুৰীলৈ 20 বছৰ পিছত পাবলৈ সক্ষম হ'ম। তেওঁৰ মতে মানুহ 2025 চনৰ মানৰ পাছত মংগল গ্ৰহত বাস কৰা আৰম্ভণি কৰি দিব। নম্বৰ 3, গোলকীয় উষ্ণতা বৃদ্ধিৰ দ্ৰুততা। ষ্টিফেন হকিংছে কৈছে পৃথিৱীখন আমাৰ বাবে সৰু হৈ গৈ আছে। পৃথিৱীত প্ৰদূষণৰ মাত্ৰা বহুত বেগেৰে বাঢ়ি গৈ আছে আৰু আমি নিজৰে বিনাশ কৰি আছো। প্ৰদূষণৰ বাবে জলবায়ুৰ দ্ৰুত পৰিৱৰ্তন হ'ব ধৰিছে, যাৰ বাবে আমাৰ বাতাবৰণত বেয়াকৈ প্ৰভাৱ পৰিছে। হকিংছে চিঞৰকৈ কয় যে এই গোলকীয় উষ্ণতা বৃদ্ধিৰ মাত্ৰা যদি এতিয়াই ৰখোৱা নাযায় তেন্তে এদিন এই গোলকীয় উষ্ণতা বৃদ্ধিৰ মাত্ৰাই চৰম সীমা অতিক্ৰম কৰি দিব আৰু ই মানুহৰ বাবে অতি ভয়াৱহ হ'ব। চৰম সীমা হৈছে সেইটো সীমা যিটো পাৰ হ'লে গোলকীয় উষ্ণতা বৃদ্ধি সলনি হৈ পৰিব। অৰ্থাৎ এতিয়া যিমান উষ্ণতা আছে তাৰ 10 গুণ পৰ্যন্ত বৃদ্ধি হৈ যাব। এতিয়াও আমাৰ ওচৰত সময় আছে আৰু ইয়াক বচাবলৈ আৰু আমাৰ বাতাবৰণটো সুৰক্ষিত কৰিবলৈ। হকিংছৰ মতে যদি আমি প্ৰদূষণ কৰা বন্ধ নকৰোঁ তেন্তে সেইটো সময় দূৰ নাই য'ত আমাৰ পৃথিৱীখন শুক্ৰ গ্ৰহৰ দৰে পৰিৱৰ্তন হৈ যাব আৰু ডাৱৰৰ পৰা পানীৰ সলনি ছালফ্ৰিক এচিডৰ বৰষুণ হ'ব। নম্বৰ 4, এলিয়েন্সৰ লগত মিত্ৰতা। ষ্টিফেন হকিংছে এই কথাটো বহুত আগতেই কৈছিল যে আমি এই ব্ৰহ্মাণ্ডত অকলে নাই। তেওঁৰ মতে মানুহে আৰু 1000 বছৰ মানৰ পিছত কোনো বেলেগ গ্ৰহ সভ্যতাৰ লগত মিলন কৰি দিব আৰু সেই এলিয়েন সভ্যতা আমাতকৈ বেলেগ আৰু বহুগুণে উন্নত হ'ব আৰু সিহঁতৰ হাতত বিজ্ঞান, অন্তৰীক্ষ আৰু ব্ৰহ্মাণ্ডৰ জ্ঞান মানুহতকৈ বহুত গুণে বেছি হ'ব। আৰু হকিংছে ভয়ে ভয়ে কয় যে এলিয়েন সভ্যতাৰ লগত মানুহৰ এই মিত্ৰতা সম্পূৰ্ণৰূপে ফলপ্ৰসূ নহ'ব পাৰে, কিয়নো সিহঁতি জানি যাব যে বেলেগ গ্ৰহতো জীৱন আছে আৰু তেতিয়াই সিহঁতি আমাক দুৰ্বল দেখি আমাৰ লগতে পৃথিৱীকো দখল কৰি ল'ব পাৰে আৰু ইয়াৰ ফলত আমাৰ পৃথিৱীখনৰ পৰিণাম বহুত বেয়া হ'ব পাৰে। নম্বৰ 5, পৃথিৱীৰ ধ্বংস। ষ্টিফেন হকিংছে পৃথিৱীৰ ধ্বংসৰ বিষয়ে কৈছে যে জলবায়ুৰ পৰিৱৰ্তন, প্ৰদূষণ, গোলকীয় উষ্ণতা বৃদ্ধি আৰু অন্য বহুতো কাৰণত 2600 বছৰ মানৰ পিছত আমাৰ এই পৃথিৱীখন এটা জুই বল বনি যাব আৰু পৃথিৱী 2600 চনৰ মানৰ পিছত জীয়াই থকাৰ যোগ্য হৈ নাথাকিব। পৃথিৱীৰ কেন্দ্ৰত তাপমান অধিক বাঢ়ি যাব আৰু গ্ৰীষ্মকালীন সময়ত গৰমৰ মাত্ৰা আৰু বাঢ়ি যাব আৰু শীতকালত ঠাণ্ডাৰ মাত্ৰা অধিক বাঢ়ি যাব আৰু যাৰ পৰিণাম এয়াই হ'ব যে মানুহে বেলেগ গ্ৰহত নিজৰ জীৱন আৰম্ভ কৰিব লাগিব। হকিংছে কৈছে যে মানুহ আৰু 100 বছৰ মানৰ পিছত পৃথিৱী এৰি বেলেগ গ্ৰহলৈ যোৱাৰ আৰম্ভণি কৰি দিব লাগিব, নহ'লে মানুহৰ প্ৰজাতিটো বিলুপ্তি হৈ যাব। হকিংছে এইটোও কৈছে যে যদি আমি প্ৰদূষণ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ মাত্ৰা এতিয়াই ৰখাই দিওঁ তেন্তে পৃথিৱীৰ অন্ত ইমান সোনকালে নহয়। সেয়ে আমাৰ জীৱন যাপনৰ জৰিয়তে আমাৰ নিজৰ হাততেই। যিমানে আমি প্ৰদূষণ কৰিম সিমানে পৃথিৱীৰ অন্তৰ সময় চাপি আহিব। সেয়ে যিয়ে কৰোঁ বৰ্তমানতে কৰিব লাগিব, নহ'লে ভৱিষ্যতে কি হয় কোনো নাজানে।
নাজানে। কোৱা হয় যে সাৱধানতাৰ মৰণ নাই, সেয়ে সকলো সাৱধান হৈ থাকিব লাগিব। তেন্তে বন্ধুসকল, আপোনাৰ কি বিচাৰ আছে হকিংছৰ এই 5টা ভৱিষ্যতবাণীৰ ওপৰত, আৰু আপোনাক কোনবোৰ এনেকুৱা লাগে যে সেইবোৰ ভৱিষ্যতে সংঘটিত হ'বও পাৰে? আপোনাৰ বিচাৰ মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে বন্ধুসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰিব নাপাহৰিব। যদি মোৰ কাম অলপো ভাল লাগিছে তেন্তে চেনেলটোক সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে বন্ধুসকল, আজিলৈ ইমানেই। টেক কেয়াৰ, পিছ, জয় আই অসম, বাই বাই গাইছ।